হেল্ল' নমস্কাৰ মই শিখাই আপোনালোকক মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে 20 আগষ্ট আৰু আমি যাবলৈ ওলাইছোঁ শিৱসাগৰ টাউন ফুৰিবলৈ। এয়া প্ৰথমে কেব বুক কৰি আমি পল্টন বজাৰ ৰেলৱে ষ্টেচনলৈ ৰাওনা হ'লোঁ। আমি ষ্টেচন আহি দেখিলোঁ যে আমাৰ আগতে বুকিং কৰি থোৱা নাগালেণ্ড এক্সপ্ৰেছখন প্লেটফৰ্ম নম্বৰ 6ত ৰখি আছে। সেয়ে আমি গৈ ট্ৰেইনত উঠিলোঁ। উঠিয়ে পেট বজাৰ লাগিলোঁ, যিহেতু আমাৰ ট্ৰেইন ষ্টাৰ্ট হ'ব 9টা বজাত। সেয়ে খাই বৈ ধুনীয়াকৈ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া ট্ৰেইন আৰম্ভ হৈছে আৰু এনেদৰেই আমি গৈ আছোঁ এক্সপ্ৰেছখনত। এয়া ৰাতিপুৱাৰ দৃশ্য। ৰাতিপুৱা এয়া আমি শিৱসাগৰ পালোঁগৈ আৰু আমি গন্তব্যস্থান পাবলৈ মাত্ৰ এঘণ্টামান দেৰি আছে। সেয়ে ভাবিলোঁ কিছুমান ভিডিঅ' ক্লিপ ধৰি ৰাখোঁ। এতিয়া প্ৰায় 8 বাজি পাৰ হৈ গৈছে আৰু আমি শিৱসাগৰ টাউন ৰেলৱে ষ্টেচন পাম 8:55 AM। আৰু এয়া হৈছে দিখৌ নৈ। সৰুতে আমি পঢ়িছিলোঁ কিতাপত। এতিয়া নিজ চকুৰে নৈখন দেখি আৰু ইয়াৰ ওপৰেৰে পাৰ হৈ খুব ভাল লাগিছে। ইয়াৰ ৰাতিপুৱাৰ কিছুমান দৃশ্য মই মোৰ ভিডিঅ' ক্লিপত আবদ্ধ কৰি ৰাখিছোঁ। এতিয়া আমি শিৱসাগৰ টাউন আহি পাই গ'লোঁ। ৰেলৱে ষ্টেচনত নামি প্ৰথমে আমি চাহ অৰ্ডাৰ দিলোঁ আমাৰ বাবে। চাহকাপ খাই আমি আমাৰ গন্তব্যস্থান মানে আমাৰ হোটেললৈ ৰাওনা হ'লোঁ। প্ৰথমে আহি আমি বস্তুবোৰ ঠিক ঠাক কৰি লৈ লৈছোঁ। হোটেল বুকিং কৰি ল'লোঁ। হোটেল বুকিং কৰাৰ পিছত আমি এতিয়া এজন গৈ ফ্ৰেছ হ'ম। ফ্ৰেছ হৈ আমি ওলাই যাম ফুৰিবলৈ। এতিয়া মই কাপোৰখিনি প্ৰথমে ৰেডি কৰি লৈ লৈছোঁ। আজি পিন্ধিম এয়া বগা চালৱাৰযোৰ। প্ৰথমে আমি অগ্নিনাভ মন্দিৰলৈ যাম। এয়া মই এতিয়া গা ধুবলৈ ওলাইছোঁ। গা পা ধুই আপোনালোকক ৰেডি হৈ দেখুৱাই আছোঁ। এয়া গা পা ধুই আহিলোঁ। গা পা ধুই আহি আমি সকলোৱে ৰেডি হৈ আছোঁ। প্ৰথমে এয়া দেখিবলৈ পাইছে মই ছানস্ক্ৰীন অলপ লগাই লৈছোঁ। তেনেই খুব সামান্য পৰিমাণৰ বস্তুৰে আমি ৰেডি হৈ লৈছোঁ। ছানস্ক্ৰীন লগোৱাৰ পিছত মই অকণমান CC ক্ৰীম ব্যৱহাৰ কৰিছোঁ। CC ক্ৰীম মই এতিয়া লগাম। CC ক্ৰীম লগাই এয়া অকণমান কম্পেক্ট পাউডাৰ ব্যৱহাৰ কৰিম আৰু এনেদৰে খুব সামান্য পৰিমাণৰ বস্তু ব্যৱহাৰ কৰি আমি উলিয়াইছোঁ মন্দিৰলৈ যাবলৈ। বৰ্তমান আমি আহি পালোঁ নাজিৰাত অৱস্থিত অগ্নিনাভ বাবা শিৱ মন্দিৰ। আমি আহিয়ে বাবাক দৰ্শন কৰিলোঁ। তেওঁৰ ওচৰত সেৱা জনালোঁ। সেৱা জনাই আমি প্ৰসাদ গ্ৰহণ কৰি আমি উভতিলোঁ। অইন দিনাখনৰ দৰে সেইদিনাখনো বাবাৰ ওচৰত যথেষ্ট ভিৰ আছিল, কিন্তু আমি তাৰ মাজতে দৰ্শন কৰি উভতিলোঁ। উভতি আমি এয়া দুপৰীয়া সাজ গ্ৰহণ কৰিবৰ বাবে লোকেল ধাবা এখনত সোমাইছোঁ। তাতে খুব ধুনীয়াকৈ তৃপ্তিৰে এসাঁজ খাই আমি আমাৰ দ্বিতীয় লক্ষ্য স্থান আহোম ৰজাসকলৰ চৰাইদেউৰ মৈদাম চাবলৈ আহিলোঁ। আপোনালোকেও ভিডিঅ'টি চাই থাকক। আমি কি দৰ্শন কৰিলোঁ ভিডিঅ'টিৰ যোগেদি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ঐতিহাসিক এই চৰাইদেউৰ মৈদামসমূহে আমাক আহোম ৰজাসকলৰ সাহস আৰু বীৰত্ব আৰু তেওঁলোকৰ ত্যাগৰ কথা সদায় সোঁৱৰাই আহে আৰু আমি সেই মৈদামসমূহ উপভোগ কৰিছোঁ।
এই চৰাইদেউ নামৰ ঠাইখনত প্ৰায় 90টা মৈদাম আছে যদিও ইয়াৰে মাত্ৰ 30টা মৈদামহে ভাৰত চৰকাৰৰ পুৰাতত্ত্ব বিভাগ আৰু অসম ৰাজ্যিক প্ৰত্নতত্ত্ব বিভাগৰ দ্বাৰা সংৰক্ষিত কৰা হৈছে। এয়া চৰাইদেউৰ চাৰিওফাকৰ মৈদামসমূহৰ পৰিৱেশসমূহ দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ। আৰু শেহতীয়াকৈ চৰাইদেউৰ এই মৈদামসমূহক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছে। চৰাইদেউ মৈদাম চাই আহি আমি এতিয়া হোটেল পালোঁ। এতিয়া ৰুমত আহি ফ্ৰেছ হৈ আমি অকণমান ৰেষ্ট লওঁ। এয়া মই ড্ৰেছ পাতি সলাই ল'লোঁ। সলাই লৈ অকণমান ফেনৰ তলত বহিছোঁ। বহি আকৌ আমি এতিয়া গধূলি ফুৰিবলৈ ওলাইছোঁ। টাউনখন এনেই ঘূৰিম বুলি আহিছোঁ আৰু শিৱদৌল চাবলৈ যাম। আপোনালোককো দেখাওঁ আমি কি কি চালোঁ। সন্ধিয়া ঘূৰি আহি আমি ৰাতিৰ সাজ খাবলৈ হোটেল জাংফাইত সোমালোঁ। জাংফাইত আমি সম্পূৰ্ণ 3টা থালি অৰ্ডাৰ কৰিছোঁ। এটা হৈছে নিৰামিষ আৰু 2টা হৈছে মাংস। আৰু ইয়াত দেখিবলৈ পাইছে থালিখন খুব ধুনীয়াকৈ তেওঁলোকে সজাই দিছে। ইয়াত বিভিন্ন আইটেম আছে। বুটৰ দাইল, মচুৰ দাইল, পাপৰ, চালাড, আলু ভাজি, দাংবটি ভাজি, কচু শাক ভাজি, তিতাকেৰেলা ভাজি, মাংস, বিভিন্ন ধৰণৰ আইটেম আছিলে। এয়া ৰুমলৈ উভতি আহিছোঁ। উভতি আহিয়ে আমাৰ কাপোৰবোৰ আমি সামৰিবলৈ লাগি গৈছোঁ আৰু অহাকালিলৈ পিন্ধিবৰ বাবে আমি কাপোৰ কানি যিবোৰ প্ৰয়োজনীয় বস্তু সকলোবোৰ আমি ৰেডি কৰি থৈ দিছোঁ আগতীয়াকৈ। যিহেতু আমাৰ হাতত সময় বহুত কম আছিলে, সেয়ে অতি কম সময়ৰ ভিতৰতে সকলোখিনি যোগাৰ কৰিব পৰাকৈ আমি ৰেডি কৰি লৈ থৈছোঁ। এতিয়া আমি ফ্ৰেছ হৈ লৈছোঁ। এয়া শুবৰ বাবে আমি ৰেডি হৈছোঁ। গুড মৰ্ণিং এভৰিৱান। আমি সোনকালে ৰাতিপুৱা শুই উঠিছোঁ। শুই উঠি সকলোৱে গা পা ধুই ৰেডি হৈ লৈছোঁ। প্ৰথমে আমি ৰেডি হৈ যাম শিৱদৌললৈ। শিৱদৌলত গৈ আমি বন্তি এগছি জ্বলাম। শিৱদৌলত সেৱা কৰি আমি যাম দেৱী দৌল চাবলৈ, তাৰ পৰা বিষ্ণু দৌল চাবলৈ। আৰু এই গোটেইকেইটা দৌল একেলগে আছে, সেয়েহে বেছি সময় নালাগিল আমাক দৰ্শন কৰিবলৈ। এইখিনি দৰ্শন কৰি উঠি আমি গ'লোঁ ৰংঘৰলৈ। ৰংঘৰৰ পৰা তলাতল ঘৰ আৰু তাৰ পাছত কাৰেংঘৰ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই থাকিব। এয়া আমি গোটেইকেইজনী ৰেডি হৈ ল'লোঁ। এতিয়া আমি যাম মন্দিৰ দৰ্শন কৰিবলৈ। প্ৰথমে চাকি কিনি ল'লোঁ। এয়া আমি মন্দিৰলৈ গৈ আছোঁ।
মন্দিৰত চাকি জ্বলাই সেৱা কৰি এয়া বাহিৰলৈ ওলাই আহিছোঁ। মই আপোনালোকক ইয়াৰ যি আৰ্কিটেকচাৰ, যি গঠন সেয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু শিৱদৌলৰ বাহিৰৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে পৰিৱেশটো দেখিবলৈ খুবেই মনোমোহা, শান্ত আৰু চৌপাশে সেউজীয়া আৱৰণি আৱৰি আছে। বিভিন্ন চৰাই, বিশেষকৈ পাৰ চৰাইসমূহ মন্দিৰৰ ওপৰত আছে, দেখিলেই মনমোহা হৈ যায়। এয়া আমি মন্দিৰৰ পৰা ওলাই প্ৰথমে একাপ চাহ খাই লৈছোঁ। চাহ খাই উঠি আমি এতিয়া ৰংঘৰলৈ যাবলৈ ওলাইছোঁ। এয়া হৈছে ৰংঘৰ আৰু ৰংঘৰত আমি টিকট কাটিলোঁ। পাৰ পাৰ্চন 20 টকাকৈ লৈছে। অনলাইন কাটিলোঁ আৰু এয়া ৰংঘৰৰ চৌপাশৰ পৰিৱেশ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ৰংঘৰ হৈছে দুমহলীয়া এটা পকী ঘৰ। এই ৰংঘৰৰ পৰাই বিশেষকৈ বহাগ বিহুৰ সময়ত ৰজাৰ বিষয়ববীয়াসকলে বা ৰজাসকলে বিভিন্ন ধৰণৰ খেল, যেনেকুৱা ম'হ যুঁজ, হেন যুঁজকে আদি কৰি বিভিন্ন ধৰণৰ খেল উপভোগ কৰিছিলে আৰু এয়া ৰংঘৰৰ বাকৰিত তেওঁলোকে খেল উপভোগ কৰিছিলে। ৰংঘৰৰ চৌপাশৰ পৰিৱেশ মই আপোনালোকক ভিডিঅ'টিৰ যোগেৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। খুব ধুনীয়া এক মনোমোহা পৰিৱেশ আৰু শান্তিৰে পৰিপূৰ্ণ এটা পৰিৱেশ। ৰংঘৰৰ পৰা উভতি আহি এইবাৰ আহিছোঁ আমি তলাতল ঘৰলৈ। তলাতল ঘৰতো সেই একেই 20 rupees পাৰ পাৰ্চন টিকট কাটি আমি ভিতৰলৈ আহিলোঁ। এয়া তলাতল ঘৰৰ পৰিৱেশো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অতি প্ৰাচীন দিনতে বনোৱা এই ষ্ট্ৰাকচাৰসমূহ নিজ চকুৰে নেদেখিলে ক'বই নোৱাৰি যে এতিয়াও ইমান ধুনীয়া অৱস্থাত আছে। পুৰা ইটা, হাঁহ কণী, বৰা চাউল, মাটিমাহ আদিৰে গঠন কৰা এই কীৰ্তিচিহ্ন আজিও সুন্দৰ অৱস্থাত উজ্জ্বল হৈ আছে। এইবোৰ আমি সংৰক্ষণ কৰাটো খুবেই গুৰুত্বপূৰ্ণ। তলাতল ঘৰৰ পৰা আহি আমি আকৌ আমাৰ ৰুমলৈ আহিলোঁ। ৰুমলৈ আহি যিবোৰ সামগ্ৰী আমাৰ আছিলে নিজৰ সামগ্ৰীসমূহ সামৰি ল'লোঁ। যিহেতু আমি ৰুমটো এৰিব লাগিব, তাৰ আগতে আমি সকলোবোৰ নিজৰ বস্তুবোৰ গোটাই ঠিক ঠাক কৰি লৈ লৈছোঁ। তাৰ পাছত আমি গৈছোঁ দুপৰীয়াৰ আহাৰ খাবলৈ। দুপৰীয়া আমি খালোঁ শুকান ৰুটি আৰু বাটাৰ পনীৰ। তাৰ পাছত আমি কাৰেংঘৰ দৰ্শন কৰিবলৈ গ'লোঁ। কাৰেংঘৰৰ চৌপাশৰ পৰিৱেশৰ লগতে ৰ'দত কাৰেংঘৰটো ইমান ধুনীয়া উজ্জ্বল হৈ আছে যে আমি নিজ চকুৰে নেদেখিলে অনুভৱ কৰিবই নোৱাৰোঁ।
এয়া আমি ট্ৰেইনৰ বাবে অপেক্ষা কৰি আছোঁ আৰু আমি যাত্ৰা কৰিম শিৱসাগৰ টাউনৰ পৰা গুৱাহাটী অভিমুখে আৰু তিনচুকীয়া টু বাংগালোৰ ছুপাৰফাষ্ট এক্সপ্ৰেছ আহি পালে আৰু আমি ট্ৰেইনত বহিলোঁ। এনেদৰে আমাৰ শিৱসাগৰ যাত্ৰাটি অন্ত পৰিল। আশা কৰোঁ ভিডিঅ'টি আপোনালোকে চাই উপভোগ কৰিলে আৰু ভাল পালে। যদি ভাল পালে মোৰ চেনেলটি লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।